এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক যিয়ে 20 গৰাকীতকৈও অধিক যুৱতীক বিয়াৰ মিছা প্ৰলোভন দিছিল। কিন্তু বিয়াৰ পিছত তেওঁলোকক উপহাৰত কি দিছিল জানা? কেৱল এটা সৰু টেবলেট। জিতক হোৱাৰ লগে লগে তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে শেষ হৈ গৈছিল। হয়, মই কৈ আছো ভাৰতৰ অপৰাধ ইতিহাসৰ আটাইতকৈ চতুৰ আৰু নিষ্ঠুৰ অপৰাধী চাইনাইড মোহনৰ কথা। এই শিক্ষকজনে সমাজৰ দুখীয়া পৰিয়ালৰ ছোৱালীবোৰক লক্ষ্য কৰি লৈছিল। সি ছোৱালীবোৰক ফুৰাবলৈ নি এক নিৰ্জন হোটেললৈ লৈ গৈছিল। গহনা কাপোৰ কাঢ়ি আৰু গৰ্ভনিৰোধক বুঢ়ী বুলি কৈ অতি ভয়ংকৰ চাইনাইড খাবলৈ দিছিল। আৰক্ষীৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান আছিল, কাৰণ সি কোনো প্ৰমাণ এৰি থৈ যোৱা নাছিল। কিন্তু পাপৰ ঘোঁৰা এদিন নহয় এদিন উপচেই। 2009 চনত এজনী ভুক্তভোগী ছোৱালীৰ মোবাইল ফোনৰ কল ৰেকৰ্ড ট্ৰেক কৰি অৱশেষত আৰক্ষীয়ে এই নৰপিশ্বাসক কৰায়ত্ব কৰে। আদালতে তাক মৃত্যুদণ্ড